মাইমাল সম্প্ৰদায়ৰ সন্দৰ্ভত কোনো মন্তব্য দিয়া নাই বুলি স্পষ্ট কৰিলে কৰিমগঞ্জৰ কংগ্ৰেছ প্ৰাৰ্থী হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ে। কৰিমগঞ্জৰ ইন্দিৰা ভৱনত সংবাদমেল সম্বোধন কৰি এই স্পষ্টীকৰণ হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ে। মই এগৰাকী সাংসদ প্ৰাৰ্থী, প্ৰতিটো জাতি জনগোষ্ঠীৰ লোকক মই একেলগে আগবঢ়াই লৈ যাব বিচাৰো বুলিও মন্তব্য কৰিলে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে। একাংশ সংবাদ মাধ্যমে বক্তব্য অতিৰঞ্জিত কৰি সম্প্ৰচাৰ কৰাৰ অভিযোগ তুলিলে হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ে। মই তেওঁলোকক আণ্ডাৰমাইন নকৰোঁ, তেওঁলোক এজন ইলেক্টেড এম এল এ, কিন্তু মই বিভিন্ন জেগাত গ'লোঁ, যিজনৰ মই ৰেছপন্স মানুহক পাই আছোঁ। মই বুজা গৈছে তেওঁলোকে চেষ্টা কৰি আছে, নডাউট তেওঁলোকে কৰিব যে মানুহক বুজাবৰ কাৰণে, কিন্তু এতিয়ালৈ তেওঁলোকে বিশ্বাসী কনভিন্স কৰিব পৰা নাই বুলি মই কি কৰিব নকৰিব। ইন দ্য মেইন টাইম আমিও গৈছোঁ বিভিন্ন জেগাত, আমাৰ পাৰ্টিৰ প্ৰেচিডেণ্ট গৈ আছে, বিভিন্ন ৱাৰ্কাৰ্ছ গৈ আছে, বিভিন্ন সংগঠন গৈ আছে, চেলবিলাক গৈ আছে। মই যিহেতু মই ওকালতি কৰি আইনৰ ছাত্ৰ, যিহেতু মই ধাৰণা কৰিছোঁ বোধহয় তেওঁলোক তাতে ছাকচেছফুল নহ'ব। মানুহে এটা সিদ্ধান্ত মোটামুটি লৈছে, কিন্তু প্ৰকৃতভাৱে বহুত মানুহ আছে এতিয়াও অপেনলি আহিব পৰা নাই বা অহা নাই। হয়তো নমিনেশ্যনৰ পিছত আৰু 8-10 দিন পিছত হয়তো মানুহ ওলাই আহিব, একচুৱেল পিকচাৰটো পোৱা যাব। কিন্তু মোৰ যিটো ধাৰণা, মই যিটো পাইছোঁ, মই বিপুল সম্বোধনা, বিপুল ৰেছপন্সিবিলিটি মই